কৃষ্ণ হৰি ৰাম। শিশুলীলাৰ প্ৰথম কীৰ্তন। কৃষ্ণ গোপাল করুণাময় রাম রাম হরি। কৃষ্ণ রূপে দৈবকীত হইলায় অবতার, শঙ্খ চক্র গদা পদ্ম করত তোমার। পীত বস্ত্রে হবে আতি, শ্যামকলে বর ও কমল লোচন চারু, অরুণয় ধর কৃষ্ণ গোপাল করুণাময় রাম রাম হরি। কৃষ্ণ ৰূপে দৈৱকীত ভৈলা অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। কৃষ্ণ ৰূপে দৈৱকীৰ গৰ্ভত কি লৈছিল? অৱতাৰ লৈছিল, আৰু শংখ চক্ৰ গদা পদ্ম তেওঁ এই চাৰি বাহুত চাৰি অস্ত্ৰ লৈ আছিল। পীত বস্ত্ৰে সভে আছিল। পীত বস্ত্ৰে মানে বস্ত্ৰখন আছিল গ্ৰীণ কালাৰৰ, সেউজীয়া কালাৰৰ, আৰু দেহাটোও নীল বৰণৰ আছিল, শ্যাম বৰণৰ আছিল। কমল লোচন চাৰু অৰুণধৰ, আৰু কমল লোচন চকু দুটা পদুম ফুলৰ পাহিৰ নিচিনা। সুন্দৰ নাহিকা কৰ্ণে মকৰ কুণ্ডল, কণ্ঠত কৌস্তুভ হীৰে কিৰীটি উজ্জ্বল, আপাদলম্বিত বন মালা জলে গলে, শোভে আতি শ্ৰীবৎসৱ হল বক্ষস্থলে, কৃষ্ণ গোপাল করুণাময় রাম ৰাম হৰি। সুন্দৰ নাসিকা কৰ্ণে মকৰ কুণ্ডল, কণ্ঠত কৌস্তুভ হীৰে কিৰীটি উজ্জ্বল। যিখিনি তেওঁ অলংকাৰ পিন্ধিছিল সেইখিনি খুব উজ্জ্বলময় আছিল। আপাদলম্বিত বনমালা জলে গলে, আৰু তেওঁৰ হাড়বিলাক আছিল আপাদলম্বিত বনমালা, আৰু শোভে আতি শ্ৰীবৎস বহল বক্ষস্থলে। তেওঁৰ হৃদয়ত যি মালাবিলাক পিন্ধিছিল আৰু সেইবিলাক খুব ধুনীয়া হৈছিল আৰু জিলিকি আছিল। চাৰু চাৰি ভুজ জলে আজানুলম্বিত, কৰি কৰ সম উৰু বতুল বলিত, চৰণ কমল যেন নৱ পদ্ম কোশ, যাক দেখি ভকতৰ পৰময় সন্তোষ, কৃষ্ণ গোপাল করুণাময় ৰাম ৰাম হৰি। আৰু তেওঁৰ চাৰু চাৰি ভুজ, চাৰিখন বাহু আৰু আজানুলম্বিত, খুব মানে দীঘল দীঘল আছিল আৰু দেখাত খুব ধুনীয়া আছিল। আৰু চৰণ কমল যেন নৱ পদ্ম কোশ, চৰণ দুখন
একদম পদুম ফুলৰ পাহিৰ নিচিনা। আৰু সেই চৰণ দুখন দেখিলে ভকতৰ কি হয়, সন্তোষ, মনত শান্তি, মনত তৃপ্তি পায়। প্ৰসন্ন বদনে জলে অলকা তিলক বসুদেৱে দেখিলন্তই অদ্ভুত বালক পৰি দুয় প্ৰাণী পাছে কৰিলন্ত স্তুতি পিতৃত কহিলা প্ৰভু সমস্তে যুগুতি কৃষ্ণ গোপাল অৰুণাময় ৰাম ৰাম হৰি। আৰু কি আছিল, প্ৰসন্ন বদনে জলে অলকা তিলক, তেওঁ যিখিনি অলংকাৰ পিন্ধিছিল সেইখিনি গোটেইখিনি জিকমিক জকমক হৈ আছিল। আৰু সেইটো দৃশ্য দেখি বসুদেৱে মানে অদ্ভুত ভাবিছিল, এইটো আৰু কি কেঁচুৱা ইমান এটা বস্তু দেখুৱাল, মানে আচৰিত হৈছে। আচৰিত হোৱাৰ স্বত্তেও তেওঁ কি কৰিছিল, স্তুতি কৰিছিল। বসুদেৱ আৰু দৈৱকী দুয়োজনে কৃষ্ণক স্তুতি কৰিছিল। কৃষ্ণৰ কিংকৰে কহে শংকৰে যুগুতি ৰাম নাম বিনে নাহি কাহাৰ মুকুতি কৃষ্ণ গোপাল অৰুণাময় ৰাম ৰাম হৰি। হেন জানি নিৰন্তৰে এৰিয়া ন কাম পাতক চাৰক ডাকি বলা ৰাম ৰাম কৃষ্ণ গোপাল অৰুণাময় ৰাম ৰাম হৰি। কৃষ্ণৰ কিংকৰে কহে শংকৰে যুগুতি। কৃষ্ণৰ কিংকৰ কোনে? শংকৰ। শংকৰে যুগুতি, শংকৰ আবিৰ্ভাৱ হৈছিল। আৰু তেৰাই ৰাম নাম বিনে কাহাৰো মুকুতি নাই বুলি কৈছে। হেন জানি নিৰন্তৰে এৰি আন কাম, হেন জানি নিৰন্তৰে এই যিবিলাক কৰ্ম নকৰিবলগীয়া সেই কৰ্মবিলাক যাতে নকৰে, সেইটোৱে কৈছে নিৰন্তৰে এৰি আন কাম, সেইবিলাক কাম দূৰ কৰা, নকৰিবা। পাতক চাৰক ডাকি বলা ৰাম ৰাম, আৰু সেইবিলাক বাদ দি কি কৰা, তুমি ৰাম নাম লৈ থাকা, কৈ থাকা। কৃষ্ণ হৰি ৰাম।